হাই ফ্ৰেণ্ডছ, মই পাপৰি গগৈ বহুত দিনৰ মূৰত আহিছোঁ। আজি বস্তু এটা লৈ আহিছোঁ, আপোনালোকে চাব কি আনিছোঁনো। আজি আনিলোগৈ, চিনি পাইছেনে বাৰু? আৰু এইডালতো ওলমাই দিছোঁ যতনটো, প্ৰথমবাৰৰ কাৰণে বনাম। আৰু হৈ গ'ল, ইয়াত খেৰ ভৰাই দিছোঁ আৰু ইয়াত বাল্টিং এটা পাতি দিছোঁ। এইটো হৈ গ'ল, ইয়াতে আমি এতিয়া ঢালি দিম। এই যতনটো বেলেগৰ পৰা আনিছোঁ, যিহেতু আমি নতুনকৈ প্ৰথম বনাম। আৰু জুনিয়ৰ জুবিন গাৰ্গ আহিছে আৰু বহুত ধুনীয়া গান গালে। আমাৰ গুডু হয়, আমাৰ গুডুৱে আমাক বহুত সহায় কৰি দিলে। ভিডিঅ' এটা তই কৰি আছ বুলি, মই বিজি আছোঁ বুলি, নহ'লে ইয়াক ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ। আমাৰ লক্ষীচন্দন আমাৰ মৃদামূৰ্তি পাতিছিল লক্ষীচন্দন ঘৰৰ সন্মুখতে, আৰু মাক অসুস্থ হোৱাৰ বাবে গানটো গাওঁতে আৱেগিক হৈ পৰিল। পুত্ৰ মাকৰ প্ৰতি যি আৱেগিক অনুভূতি আমাকো হৃদয়স্পৰ্শ কৰি গ'ল। সদায় ভালে থাকক, মাক সুস্থ হওক, ভগৱানে আৰু আগবঢ়াই নিয়ক, তাৰে কামনা কৰিলোঁ। এই বাইদেউ দুজনীও দোকান দিছিলে আৰু ফটো মাৰিছিলে, মই এটি ভিডিঅ'কে কৰি থলোঁ। ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু দোকানখনত অলপ ভিডিঅ' কৰি ৰাখিছোঁ। আমাৰ বায়ু ব্যস্ত হৈ আছে, অলপ পিছতে লাহেকৈ মানুহ ভিৰ হ'ব। এতিয়া এইবিলাক এতিয়া মই পূৰা বনোৱাত ব্যস্ত। প্ৰথম দোকান দিছোঁ এইবাৰ। চৰাইদেউ গৈছিলোঁ, তাতো এনেকৈ দোকান দিছিল। আৰু সোণাৰু কাঞ্চন কাকতিবাৰীত গৈছিলোঁ, তেতিয়াও মানুহবিলাকে এনেকৈ দোকান দিছিল। এইবাৰ ভাবিলোঁ গাঁৱৰ ওচৰতে যেতিয়া নেকি মেডাম পাতিছে, বাই ক'লে যে মোকো লগ ধৰিলে দোকান দিম। এই প্ৰথমবাৰৰ কাৰণে দোকান দি চালোঁ, বহুত ভাল লাগিল। ৰাকেশ দা আহিছিল আৰু গান গাইছে। এইফালে আমাৰ ভাই বোৱাৰী আৰু ভাইটি হয়, সিহঁতে বহুতখিনি সহায় কৰি দিলে আমাৰ দোকানখনত। দোকান দিবলৈ হ'লে ল'ৰা থাকিলে কিমান কষ্ট চাওকচোন বাৰু। সমস্ত লৈ যাবলগীয়া হয়, ইহঁত শুই নিৰ্বাল হৈ আছে। আমাক কাকাই দুইজনীকে পইচাখিনি মানে ভাগ কৰি দিছে। দোকানতনো কিমান লাভ পালোঁ আপোনালোককো দেখাই আছোঁ। আৰু চাওক, এইবিলাক পইচা আপোনালোকৰ ওলাই আহক, নিজে কষ্ট কৰক, ভাল লাগিব। এইফালে প্ৰগ্ৰেমো চাওক আৰু মাজে মাজে প্ৰগ্ৰেম চায়ো, দোকান এখন দিও দুটকা ইনকম কৰিব পাৰিব। আৰু আমি 3 দিন কষ্ট কৰিলোঁ, আৰু দুজনী যিহেতু যুটীয়া কাৰবাৰ, আমি ঘৰলৈ পইচা ভাগ কৰি আনিলোঁ। আৰু মই আজি দেখাইছোঁ, খুচুৰাবিলাক আছেই। আৰু হ'ব, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।